নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ চাইভো নৰখাদকৰ কাহিনীৰ দ্বিতীয় খণ্ড। আশা ৰাখিছোঁ আপোনালোকে আমাৰ এই কাহিনীটো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। প্ৰথম খণ্ডটিত আমি শুনিলোঁ যে কেনেকৈ সেই নৰখাদক সিংহ দুটাই মানুহ চিকাৰ কৰিছিল। সেই ঘটনাবোৰ দেখি তাত বাস কৰা মানুহবোৰে ভাবিবলৈ বাধ্য হৈছিল যে এয়া সিংহ নহয়, কোনো প্ৰেতাত্মাৰহে কাম। পেটাৰছনে কিন্তু সিহঁতৰ কথা বিশ্বাস কৰা নাছিল। তেওঁ জানিছিল সিংহকেইটা বৰ চতুৰ আছিল। তেওঁ নিজেই পৰিস্থিতি নিৰীক্ষণ কৰি আছিল। যেতিয়া তেওঁ দেখিলে সিংহ টেণ্টৰ পৰা মানুহবোৰ লৈ গৈছে, তেতিয়া তেওঁ ৰাতি গছত বহি জোপ ল'বলৈ ধৰিলে, যাতে সিংহ আহিলে মৰাৰ সুযোগ পায়। যেতিয়া এই ঘটনাবোৰ ঘটি আছিল, তেতিয়া তেওঁ তম্বুটো মুকলি ঠাইত আছিল। এদিন ৰাতি তেওঁ অনুভৱ কৰিলে যে তেওঁ তম্বুৰ চাৰিওফালে কিবা এটা ঘূৰি ফুৰিছে। তেওঁ কিছু সময় শব্দটো শুনিলে আৰু তাৰ পাছত লেম্পটো জ্বলাই হাতৰ ৰাইফলটো লৈ বাহিৰলৈ ওলাই আহিল। কিন্তু তেতিয়া তাত তেওঁ একো নেদেখিলে। পিছদিনা ৰাতিপুৱা যেতিয়া তেওঁ ঠাইডোখৰ চালে, তেতিয়া তাত সিংহৰ খোজ দেখিবলৈ পালে। তেওঁ বুজিলে সিংহই চিকাৰ বিচাৰি তালৈকে আহিছিল। ভাগ্যৰ বলত সেইদিনা ৰাতি তেওঁ বাচি গ'ল। এই ঘটনাটো হোৱাৰ পিছত পেটাৰছনে তেওঁৰ তম্বুটো সেই ঠাইৰ পৰা তুলি নিয়ে আৰু বনোৱাবোৰৰ তম্বুবোৰৰ ওচৰলৈ লৈ যায়। নতুন তম্বুটোৰ চাৰিওফালে গছৰ ডালপাতেৰে ওখকৈ বেৰা দিয়ে। পিছত তেওঁ তম্বুৰ সন্মুখত জুই জ্বলাই ৰখা আৰম্ভ কৰে। সেই সময়ত ডাক্তৰ ব্ৰুচ নামৰ এজন ডক্তৰ নতুনকৈ তালৈ আহিছিল। পেটাৰছন আৰু ডক্তৰ একেটা তম্বুতে থাকিবলৈ লয়। সন্ধিয়া যেতিয়া ঠাণ্ডা নামিছিল, তেতিয়া দুয়ো বাহিৰতে বহি লেখা পঢ়া কৰিছিল। কিন্তু তেওঁলোকে লেখা মেলাত মন বহুৱাব পৰা নাছিল। তেওঁলোকে ভয় খাইছিল যে লিখা মেলা কৰি থাকোঁতে সিংহই বেৰা ফালি তেওঁলোকক আক্ৰমণ কৰিব পাৰে। সেয়ে তেওঁলোকে নিজৰ নিজৰ ৰাইফল নিজৰ লগতে ৰাখিছিল। তেওঁলোকৰ লগত থকা তম্বুবোৰত প্ৰায় 1-2 হাজাৰ বনোৱা আছিল। তেওঁলোকৰ তম্বুবোৰো কাঁইটীয়া জোপোহাৰে বেৰা দিয়া আছিল। তাত ইমানেই মানুহ আছিল যে তেওঁলোকে ভাবিছিল যে ইমানবোৰ মানুহৰ মাজৰ পৰা ৰাতিটোত এজনহে মানুহ নিব, বাকীবোৰ মানুহ জীয়াই থাকিব। তম্বুৰ চাৰিওফালে বেৰা থকাৰ পাছতো তেওঁলোক এজনৰ পাছত এজনকৈ সিংহৰ চিকাৰ হৈ গৈ আছিল। পিছত বনুৱাসকলৰ বেছি অংশ তাৰ পৰা আগলৈ গুচি গৈছিল, কিয়নো সেই ঠাইত কাম প্ৰায় শেষ হৈছিল। কিছু কাম থাকি যোৱাৰ বাবে প্ৰায় 100 মান বনুৱাহে সেই ঠাইত আছিল। তেওঁলোকৰ লগত পেটাৰছনো আছিল। যেতিয়া মানুহৰ সংখ্যা কমি গ'ল, তেতিয়া তেওঁলোকৰ মাজত আতংকও বাঢ়ি গ'ল, কিয়নো কম মানুহৰ ভিতৰত সিংহই কাক নিয়ে তাক লৈ তেওঁলোকৰ মাজত ভয় সোমাইছিল। যিখন হাস্পতাল সেই ঠাইত আছিল, সেইখন বনুৱাৰ বসতিৰ পৰা কিছু আঁতৰত আছিল। সেই সময়ত হাস্পতালখনত 8জন মান ৰোগী আছিল। এদিন ৰাতি হাস্পতালখনৰ সহকাৰীজনে বাহিৰত কিবা এটা শব্দ শুনিলে। শব্দটো শুনি যেতিয়া তেওঁ তম্বুৰ দুৱাৰখন খোলে, তেতিয়া তেওঁ দেখে যে বাহিৰত এটা সিংহ ৰৈ আছে। যেতিয়া সিংহটোৱে মানুহজনক দেখা পালে, তেতিয়া সি মানুহজনৰ ওপৰত জঁপিয়াই পৰে। তেতিয়া মানুহজনে পিছলৈ দৌৰ মাৰে আৰু এখন টেবুলৰ ওপৰত পৰি যায়। টেবুলখনত কিছুমান বাচন বৰ্তন আছিল আৰু মানুহজন পৰাৰ লগে লগে বাচন বৰ্তনবোৰ মাটিত পৰি যায় আৰু জোৰেৰে শব্দ কৰে। সেই শব্দ শুনি সিংহ তাৰ পৰা পলাই যায়। তাৰ পৰা গৈ সিংহটো বেলেগ এটা তম্বুত সোমায়, য'ত ৰোগীবোৰ শুই আছিল। তাত গৈ সিংহটোৱে ৰোগীসকলৰ ওপৰত আক্ৰমণ চলায় আৰু 2জন ৰোগী বেয়াকৈ আঘাতপ্ৰাপ্ত হয় আৰু এজনক ধৰি লৈ যায়। পিছদিনা যেতিয়া পেটাৰছন আৰু ডক্তৰ ব্ৰুচ গৈ দেখে যে 2জন ৰোগী আঘাত পাই পৰি আছে আৰু তম্বুটো তেওঁলোকৰ গাৰ ওপৰতে পৰি আছে। লগে লগে পেটাৰছনে হস্পিটালখন সেই ঠাইৰ পৰা অন্য ঠাইলৈ লৈ যায়। পেটাৰছনে শুনিছিল যে সিংহ দুটা পুৰণা বস্তিবোৰত ঘূৰি ফুৰে, যিবোৰ ঠাই বনুৱাবোৰে এৰি গৈছিল। সেয়েহে পেটাৰছনে পুৰণা বস্তিত বহি সিংহলৈ জোপ লৈছিল। এনেকৈ বহি থাকোঁতে মাজৰাতি তেওঁ নতুন বস্তিৰ পৰা অহা চিঞৰ বাখৰ শুনিবলৈ পাইছিল। পিছদিনা তেওঁ তালৈ গৈ গম পালে যে সিংহই ৰাতি পানী ভাৰী এজনক লৈ গ'ল। তেওঁ তম্বুৰ কাষত মজিয়াত শুইছিল। সিংহই বেৰা ফালি সোমাই আহিছিল আৰু তম্বুৰ তলেৰে মূৰ সুমুৱাই মানুহজনৰ ভৰিত ধৰি চোঁচৰাই
লৈ গৈছিল। তেতিয়া মানুহজনে কাষতে থকা বাকচ এটাৰ হেণ্ডেলডালত খামুচি ধৰিছিল। সিংহই তেওঁক টানি নিয়াৰ লগে লগে বাকচটোৰ লগত চুঁচৰি গ'ল, কিন্তু বাকচটো তম্বুত লাগি ধৰাত মানুহজনৰ হাত এৰাই যায় আৰু সিংহই তেওঁক ধৰি লৈ যায়। পেটাৰছন আৰু ব্ৰুছে মানুহজনক লৈ যোৱা চিনৰ অনুসৰণ কৰিলে আৰু মানুহজনৰ অৱশেষ বিচাৰিব ধৰিলে। তম্বুৰ পৰা প্ৰায় 400 গজমান দূৰত তেওঁলোকে মানুহজনৰ অৱশেষখিনি দেখা পালে। তাত মানুহজনৰ কিছু হাড় আছিল, হাতৰ কিছু অংশ পৰি আছিল। পেটাৰছনে ভাৰতত থকা মানুহজনৰ ঘৰলৈ শেষ চিন হিচাপে এটা আঙুলিৰ পৰা এটা আঙুঠি আৰু এটা দাঁত পঠিয়াই দিছিল। ঘটনাটো হোৱাৰ পাছত এই তম্বুবোৰ বেলেগ ঠাইলৈ লৈ যোৱা হ'ল। সেই ঠাইত এটা মালগাড়ীৰ খালী ডবা আছিল। পেটাৰছনে তাতে বহি সিংহলৈ জোপ লোৱাৰ কথা ভাবিলে। তম্বুবোৰ তৰি থোৱা আছিল। তাত পেটাৰছনে কিছুমান পোহনীয়া জন্তু বান্ধিলে সিংহৰ টোপ হিচাপে। ৰাতি যেতিয়া সকলো মানুহ সেই ঠাইৰ পৰা গুচি গ'ল, তেতিয়া পেটাৰছন আৰু ব্ৰুছে তাতে বহি সিংহলৈ জোপ ল'লে। পেটাৰছনে কৈছিল, আমি তালৈ যাওঁতে দেৰি হৈছিল, যিটো আমাৰ ভুল আছিল। আমি সোনকালে আহিব লাগিছিল। ডবাটোত খিৰিকী নাছিল, কেৱল এখন দুৱাৰহে আছিল আৰু তেওঁলোকে তম্বুৰ ফালে চাই থাকিব লগা হৈছিল। আন্ধাৰত তেওঁলোকে বিশেষ একো দেখা পোৱা নাছিল। হঠাতে তেওঁলোকে দূৰত শুকান গছৰ ডাল ভঙাৰ শব্দ শুনিবলৈ পালে। অলপ পাছতে পেটাৰছনৰ এনে লাগিল যে কিবা এটা বস্তু তেওঁলোকৰ ফালে আহি আছে। তেওঁ ডক্টৰ ব্ৰুছক সুধিছিল, যদিও ব্ৰুছে সেই সময়ত একো নকলে। ব্ৰুছেও কিবা এটা বস্তু তেওঁলোকৰ ফালে অহাৰ উমান পাইছিল, যদিও তেওঁ ভাবিছিল যে পেটাৰছনক এই কথা কোৱাৰ লগে লগে তেওঁ গুলি কৰি দিব। যেতিয়া বস্তুটো আহি আছিল, তেতিয়া পেটাৰছনে ব্ৰুছক ক'লে যে তেওঁ বাহিৰলৈ গৈ তম্বুৰ দুৱাৰমুখত বহিব বিচাৰে। তাৰ পৰা তেওঁ বাহিৰৰ বেছি ঠাই দেখা পাব। তেতিয়া ডক্টৰ ব্ৰুছে তেওঁক মানা কৰি ক'লে যে তেওঁ তাতে বহি থাকক, বাহিৰলৈ গ'লে বিপদ হ'ব পাৰে। পেটাৰছনে পিছত কৈছিল, ডক্টৰ ব্ৰুছৰ পৰামৰ্শ সঠিক আছিল। কিছু সময় এনেদৰে বহি থাকোঁতেই সিংহ তেওঁলোকৰ ওপৰত জঁপিয়াই পৰে। পেটাৰছনে সিংহ বুলি চিঞৰি উঠে আৰু দুয়ো একেলগে গুলী এৰে। বন্দুকৰ পৰা ওলোৱা জুই আৰু শব্দত সিংহই ভয় খাই পলাই যায়। পেটাৰছনে বনুৱাসকলক বেৰাৰ দুৱাৰখন বন্ধ কৰি থবলৈ কৈছিল যদিও দুৱাৰখন খুলি থোৱা আছিল। সিংহটো সেই বাটেৰে আহিছিল আৰু সেইফালে গুচি গৈছিল। ৰাতিপুৱা তেওঁলোকে ঠাইখন পৰীক্ষা কৰি দেখিলে যে ডক্টৰ ব্ৰুছৰ গুলীটো সিংহৰ খোজৰ নিশ্চয় ওচৰতে বালিত পোত খাই আছিল আৰু পেটাৰছনৰ গুলীটোৰ কোনো চিন-চাপ পোৱা নগ'ল। এয়াই আছিল জে.এছ. পেটাৰছনৰ নৰখাদক সিংহৰ লগত প্ৰথম সংঘৰ্ষ। পাছত অৱশ্যে পেটাৰছন ইয়াতকৈও বিষম পৰিস্থিতিৰ সন্মুখীন হৈছিল। বন্ধুসকল, এয়াই আছিল চাৰ্বু নৰখাদকৰ কাহিনীৰ দ্বিতীয় ভাগ। আশা কৰোঁ আপোনালোকৰ মৰম, আশীৰ্বাদ আৰু সঁহাৰি পালে পুনৰ আহিম এই কাহিনীৰ তৃতীয় খণ্ডৰ সৈতে। আজিলৈ ইমানেই। ধন্যবাদ। জয় আই অসম।